নমস্কাৰ বন্ধুবৰ্গসকল আশা কৰিছোঁ আপোনালোকে ঘৰত সকলোৱে ভাল আছে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ যেহেতু কৰোনা বহুত বাঢ়ি গৈছে তো মই ক'ব বিচাৰোঁ যে আপোনালোকে ঘৰতে থাকক সেফ থাকক কাৰণ ঘৰৰ বাহিৰত ওলাই গ'লে মানে কিবা প্ৰয়োজন হ'লেহে ওলাই যাব অন্য কাৰণে ওলাই নাযাব বিশেষকৈ যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে বা বয়সস্থ বৃদ্ধ মানুহ আছে তেখেতসকলৰ কাৰণে বিশেষকৈ নাযাব কাৰণ বহুত ডেঞ্জাৰ হয় তো মোৰ ঘৰত মোৰ ল'ৰাটোৰ কাৰণে আৰু মোৰ মা দেউতাসকলৰ কাৰণে মই ক'তো যোৱা নাই আৰু হাজবেণ্ডেতো যাবই লাগিব কাৰণ ডিউটি আছে তো সেনেকুৱা জৰুৰী কামতহে যাব কিন্তু ছেফটি লগত লৈ যাব যোনটো হৈছে চেনিটাইজাৰ আৰু মাস্ক এইটো ভালকৈ পিন্ধিব মাস্কটো ইয়াত নহয় আপোনালোকে ইয়াত পিন্ধিব বহুতে নিপিনে তো এতিয়া বহুত ডেঞ্জাৰ হৈ গৈছে কাৰণ বহুত মৃত্যু হৈছে তো সেইটো কাৰণে ছেফ থকাটো বেছি ভাল হয় সজাগ থাকক সতৰ্ক নহ'ব সিমানে ক'ব বিচাৰোঁ তো টাইম ৱেষ্ট নকৰি মই যোনটো ভিডিঅ' মই বনাবলৈ আৰম্ভ কৰিছোঁ সেইখিনি কথা কওঁ মই আজি ৰেচিপি লৈ আহিছোঁ যিহেতু লকডাউন বহুত বৰিং আৰু বৰষুণ দি আছে তাতকৈ বৰিং তো সেইটো কাৰণে মই কেইটামান ৰেচিপি লৈ আহিছোঁ আজি অলপ বেছিকৈ ৰেচিপি লৈ আহিছোঁ মই এটা যোনটো বৰষুণৰ ছিজনত খাই ভাল পাওঁ আমি যোনটো স্নেক্স পকোৰা বহুত ভাল পাওঁ তো মই দুটা ধৰণৰ পকোৰা মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকেও বনাই চাব কেনেকুৱা লাগে দেখিছে ন কিমান মানে দিগদাৰ কৰে মই একো ভিডিঅ' ইয়াৰ পৰাই বনাব নোৱাৰিছিলোঁ বহুত দিনৰ পিছত ভিডিঅ' বনাবলৈ লৈছোঁ তো বাকী মই আৰু দুটামান ৰেচিপি মই বনাইছোঁ সেইটো হৈছে বিলাহী টক পুৰি ৰুটি আৰু চানা দালিটো সকলোৱে বনাই জানেই তো কিন্তু আজি মই বেলেগ এটা ষ্টাইলত বনাইছোঁ সেইটো ষ্টাইলত আপোনালোকে বনাই পাইছেনে নাই যদি নাই পোৱা তেনেহ'লে বনাই চাব বহুত টেষ্টি হয় তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি যাওঁ আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভাল লাগিলে মানে লাইক এটা কৰি দিব তো ব'লক ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ বেছি কথা ক'লে মানে বেছি টাইম ৱেষ্ট হৈ যায় তো সেইটো কাৰণে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ভিডিঅ'টো ভাল লাগিলে লাষ্টলৈকে শেষলৈকে চাব চুৱেপ নকৰিব যোনে যোনে চাইছে সকলোৱে যাতে সম্পূৰ্ণ ভিডিঅ'টো চাই তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইদৰে মই চাটা চাটনি পিচি ল'লোঁ ৰচুন আদা জলকীয়া দি পিনে তো মই ইয়াৰ লগত অলপমান আটা মিলাই ল'লোঁ বা যিকোনো ময়দা হ'লেও হ'ব নিমখ অকণমান মিলাই এতিয়া মই পকোৰাখিনি বনাম তেল পকিবলৈ দিলোঁ তো এইদৰে গল্ডেন ব্ৰাউন কৰি ল'ব পকোৰাকেইটা মই চামুচত দিছোঁ কাৰণে এনেকুৱা হৈছে আপোনালোকে যদি বিচাৰে হাতেও দিব পাৰে তো গৰম গৰম আপোনালোকে এইখিনি গল্ডেন ব্ৰাউন হ'লে মানে উলিয়াই ল'ব ধুনীয়াকৈ আৰু বহুত টেষ্টি হয় ভিতৰটো পূৰা ছফ্ট হয় মই দেখাই দিছোঁ আপোনালোকক শ্ব' কৰি দিছোঁ এতিয়া বিলাহী টক বনাম বিলাহী টকৰ কাৰণে মই 4টা বিলাহী কাটি লৈছোঁ আদা নহৰু পেষ্ট আৰু জলকীয়া এনেকৈ দীঘলকৈ কাটি লৈছোঁ তাৰ কাৰণে মই গোটা চাবুত দিছোঁ চব পাঁচফোৰণ জলকীয়া আৰু তেজপাত বা এফালে গুড় দিছোঁ আপোনালোকে যদি বিচাৰে ইচ্ছা কৰে তেনেহ'লে চেনিও দিব পাৰে তো তেল গৰম হৈছে তো ইয়াতে মই পাঁচফোৰণখিনি দি দিছোঁ আৰু গোটা মছলাখিনি দি দিছোঁ জলকীয়া আৰু শুকান জলকীয়া আৰু তেজপাত তো ভালকৈ গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে ৰচুন আদা পেষ্টখিনি দি দিলোঁ ভালদৰে হিলাম অলপ গল্ডেন ব্ৰাউন হোৱাৰ পিছত ইয়াত অলপমান বিলাহীখিনি আপোনালোকে যদি পাৰে অলপমান ঘিউ দিবও পাৰে কিন্তু মই দিয়া নাই বিলাহীখিনি আৰু কাটি থোৱা জলকীয়াখিনি মই ইয়াত দিলোঁ তো মিক্স কৰি ল'ম আৰু ইয়াতে অলপমান হালধি দিম নিমখ মই সোৱাদ অনুসৰি দিছোঁ আৰু হালধি মই সৰু চামুচে আধা চামুচ দিছোঁ হালধি আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব যিমানখিনি বনায় যিমানখিনি কোৱাণ্টিটি লাগে সিমানখিনি দিব তো ইয়াতে মই যোনখিনি বাকী খিচমিচ আৰু বাদাম যোনখিনি থৈ দিছিলোঁ সেইখিনিও মই ইয়াতে মিক্স কৰি ল'ম
অকণমান সিজিবলৈ দিম। তো ইয়াতে মই গুড়খিনি দি দিছোঁ, আপোনালোকে চেনিও ইউজ কৰিব পাৰে, গুড় দিলে বেছি টেষ্টি হয়। তো ইয়াতে মই অলপমান গৰম মছলা দি দিছোঁ, আধা চামুচ, সৰু চামুচে। তো ভালকৈ মিক্স কৰি ল'ম। এয়া দেখিছেনে, তেলটো পূৰা বেৰিঙি উঠিছে। তো খাবলৈ হৈছেগৈ আৰু অলপ অলপ। তো ইয়াতে মই পানী অলপ এড কৰিছোঁ, আপোনালোকে বিনা পানীতেও হেৰি কৰিব পাৰে, কিন্তু পানী নিদিয়াকৈ হ'লে মানে বেছি ঠিক হয়। তো সেইটো কাৰণে মই অলপমান পানী দি দিছোঁ। যিহেতু মই গুড় দিছিলোঁ কাৰণে পানী দিছোঁ মই, আপোনালোকে চেনি যদি দিয়ে তো পানী নিদিলেও হৈ যায়। তো মই গেছৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ, অলপমান পানীখিনি শুকুৱাই লৈ গেছৰ ফ্লেমটো অফ কৰি দিম আৰু গৰম গৰম ছাৰ্ভ কৰিবলৈ মই এটা বলত উলিয়াই ল'ম। এয়া দেখিলেনে, বহুত টেষ্টি হয় এণ্ড বহুত ইজি প্ৰচেছ। তো আপোনালোকেও ট্ৰাই কৰি চাব, বহুত ভাল লাগে। তো মই এই চানা দালিৰ কাৰণে মই এইখিনি 4 ঘণ্টা ধৰি তিয়াই থৈছিলোঁ। অলপমান নিমখ দি পিনে মই এইখিনি বইল কৰি ল'ম, এটাই চিটি মৰাম যাতে ভালদৰে সিজি যায়। তো ইয়াৰ কাৰণে মিডিয়াম চাইজৰ পিঁয়াজ, মিডিয়াম চাইজৰ বিলাহী, 4টা জলকীয়া আৰু জিৰা, ক'লা জিৰা আৰু নৰ্মেল জিৰা, আদা নহৰু পেষ্ট, শুকান জলকীয়া আৰু তেজপাত। তো এইদৰে বইল হ'ল, এটা চিটি মৰাই ল'লোঁ। ইমানখিনিয়ে বইল কৰিব যাতে বেছি বইল নহয়, ভাঙি নাযায়। তো তেলখিনি পকিলে তো ইয়াতে মই মছলাখিনি দি দিলোঁ, জিৰা, শুকান যোনখিনি গোটা মছলা আৰু পিঁয়াজ। তো অলপমান গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম। তো ভালদৰে সিজাই ল'ব। তো ইয়াতে মই অলপমান ঘি দিম। ঘিটো একচুৱেলি সোৱাদৰ মানে এটা যোনটো টেষ্ট হয়, এটা বহুত বেলেগ এটা টেষ্ট আনে। তো মই এইটো ঘি ইস্তেমাল কৰিছোঁ। তো আপোনালোকে যিকোনো ঘি ল'ব পাৰে বা নল'বও পাৰে, এইটো মই ভাল পাওঁ, ফ্লেভাৰটো ভাল পাওঁ কাৰণে মই লৈছোঁ। তো ভালদৰে সিজাই ল'ম। তো গল্ডেন ব্ৰাউন হোৱাৰ পিছত ইয়াতে মই মছলা দিম। হালধি দিম মই আধা চামুচ সৰু চামুচে, জলকীয়াও আধা চামুচ সৰু চামুচে, জিৰা আৰু ধনিয়া পাউডাৰো আধা চামুচ দিছোঁ মই সৰু চামুচে। তো ভালদৰে এইখিনি সিজাই ল'ম আৰু গেছটো অলপ ল' ফ্লেম কৰি থ'ব যাতে মছলাখিনি সিজি দেৰি নাযায় সিজোতে। তো ভালদৰে এনেকৈ সিজাই ল'ম। তো ভালদৰে সিজিলে মানে ইয়াতে যোনখিনি কাটি থৈছোঁ বিলাহী আৰু জলকীয়া, সেইখিনি ইয়াত দি দিম। তো ইয়াতে মই বিলাহী আৰু জলকীয়াখিনি দি দিছোঁ, ভালদৰে হিলাই ল'ম। নিমখটো দিয়া নাই কাৰণ নিমখ অলৰেডি মই চানাখিনি দি থৈছিলোঁ। তো সেইটো কাৰণে ইয়াত নিমখ দিয়া নাই, পাছত দিম লাগিলে মানে। তো ইয়াতে মই অলপমান চেনি দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। তো ভালকৈ বিৰিঙি উঠালৈকে মই অলপ দেৰি সিজাম। তেলবোৰ বিৰিঙি উঠিছে দেখিছেনে, আৰু অলপ দেৰি সিজালে মানে ভালদৰে যাতে বিলাহী গোন্ধটো আহিব নালাগে, কেঁচা কেঁচা গোন্ধটো। তো ইয়াতে মই যোনখিনি বইল কৰি থৈছিলোঁ সেইখিনি ডালখিনি দি দিম। তো ইয়াত অলৰেডি নিমখ আছিলেই। তো এইখিনি চাওক, অলপমান মই নিমখ দিলোঁ, এড কৰিলোঁ। তো ভাল লাগিলে মানে আপোনালোকে বনাব আৰু মোক লাইক এটা কৰি দিব।